ओम नमः शिवाय शिव सबके सहाय আজি মই এইটো ভিডিঅ'ত আপোনালোকক শিকাম যে কেনেকৈ আপোনালোকে আপোনালোকৰ যিখিনি হেৰুৱা প্ৰেম আছে প্ৰাপ্তি কৰিব পাৰিব হয় এইটো ভিডিঅ' স্পেশালি বনোৱা হৈছে যে কেনেকৈ যদি কোনোবাই আপোনালোকৰ জীৱনৰ পৰা আঁতৰি গৈছে কেনেকৈ সেই আঁতৰি যোৱা ব্যক্তিজনক আপোনাৰ জীৱনত আকৌ পুনৰ উভতাই আনো বা কেনেকৈ আনিব তাৰ ওপৰত মই আজি এইটো ভিডিঅ' বনাইছো আৰু ভিডিঅ'ত যিখিনি কোৱা হয় আপোনালোকে সেইখিনি ভালকে চাই যাব কাৰণ বহুতে মোক একেখিনি কথাকে সুধিবৰ কাৰণে ফোন কৰে মেছেজ কৰে মোৰ ইমান টাইম নাথাকে যে মই সবকে প্ৰতিটো এনসাৰৰ ৰিপ্লাই দিম তে মই বিচাৰো যে আপোনালোকে ভিডিঅ'ত যেনেকৈ দিয়া আছে ভালকে শুনি যাওক যাতে আপোনালোকৰ প্ৰবলেম নহয় হয় আপোনালোকে স্ক্ৰিনত এটা দেখি আছে নক্সা স্ক্ৰিনত যিখন আপোনালোকে তাবিজ দেখি আছে এই তাবিজখন কিছুমান নাম্বাৰছ আছে সেই নাম্বাৰছখিনি দি এখন তাবিজ বনাব লাগে হয় এতিয়া এখন তাবিজ কেনেকৈ বনাব লাগিব মই কৈছো শুনক এখন কাগজ ল'ব বগা কাগজখন লোৱা পাছতে আপোনালোকে এই তাবিজটো লিখিবৰ কাৰণে পেন ইউজ কৰিব পাৰে পেন ৰেড কালাৰ পেন ৰঙা কালাৰৰ পেন হ'ব লাগিব নাইবা আপোনালোকে ডালিম গছৰ যিটো ঠাৰি আছে তা দি বনাব পাৰে হয় ৰেড কালাৰ পেন দি আপোনালোকে এইটো তাবিজ অংকন কৰিব আৰু পিছফালে আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ড হওক বা যাৰ কাৰণে আপোনালোকে কৰিব বিচাৰে যোন আপোনালোকৰ জীৱনৰ পৰা আঁতৰি গৈছে তাৰ নামটো লিখিব লাগিব আৰু লিখা পাছত আপোনালোকে যাব লাগিব জংঘল এনেকুৱা জংঘল য'ত তেনেকৈ খুব কম মানুহ অহা যোৱা কৰে আৰু যদিহে পাহাৰ পৰ্বতৰ ওচৰত যদি যায় তেতিয়াহ'লে সবতকৈ ভাল হয় কিন্তু যিবিলাক জংঘল আছে য'ত খুব কম মানুহ অহা যোৱা কৰে তাত আপোনালোকে এইটো উপায় কৰিব লাগিব আপোনালোকে এখন কাগজ জংঘললৈ লৈ যাওক য'ত মানুহ অহা যোৱা খুব কমেই কৰে তাত গৈ পেলাই আপোনালোকে এই কাগজখন ৰচা এটাই বান্ধিব যিবিলাক বেজি গুলি আছে গুলি দি আপোনালোকে এই নক্সাখন ফুটা এটা কৰি লৈ পেলাই বান্ধিব আৰু বান্ধা পাছত আপোনালোকে তাত দেখিব যে বহুত গছ আছে যিকোনো এজোপা গছত আপোনালোকে বান্ধি দিব গৈ পেলাই যদিহে আম গছ হয় তেতিয়াহ'লে সবতকৈ বেষ্ট হয় আপোনালোকে গছত বান্ধা পাছত দেখিব যে যেতিয়া বতাহ মাৰিব তেতিয়া এইখন তাবিজ লৰিবলৈ আৰম্ভ কৰিব হয় এইখন তাবিজ আপোনালোকে গছত বান্ধি পেলাই ঘৰলৈ উভতি গুচি আহিব আৰু ঘৰলৈ উভতি অহাৰ পাছত পিছলৈ ঘূৰি নাচাব যেতিয়া বতাহৰ কোবত এই তাবিজখন লৰিব বা কঁপিব তেতিয়া আপোনালোকৰ প্ৰেমিক হওক বা প্ৰেমিকা হওক আপোনালৈ খুব মনত পৰিব আৰু আপোনাৰ অবিহনে থাকিব নোৱাৰা হৈ যাব আৰু য'তেই গুচি নাযাওক কিয় আপোনাৰ ওচৰলৈ আকৌ পুনৰ উভতি আহিব হয় তাবিজখন বৰষুণ হওক বা কিবা বতাহত উৰি নাযাওক বা বৰষুণ পৰি তাবিজখন বেয়া নহওক সেইকাৰণে আপোনালোকে এই তাবিজখন বনাই লোৱাৰ পাছত লেমিনেশ্যন কৰি ল'ব আৰু আপোনালোকে গছত ওলমাই দিব হয় আৰু এই কামভাগ কৰাৰ সময়তে আপোনাক কোনো চাই নাথাকে যদিহে কোনোবাই দেখি যায় বা কোনোবাই চাই থাকে তেনেহ'লে তাবিজটো যিটো শক্তি আছে নাইকিয়া হৈ যাব সেইকাৰণে যিমান পাৰে চুপচাপ
কামখিনি কৰিবলৈ চেষ্টা কৰিব হয় আপোনালোকে তাবিজখন গছত বান্ধি পেলাই উভতি ঘৰলৈ গুচি আহিব আৰু দেখিব যে যিমান এখন লৰিব সিমানেই আপোনাৰ প্ৰেমিকা আপোনাৰ কাৰণে কান্দিবলৈ আৰম্ভ কৰিব আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিব যদিহে আপোনাৰ নম্বৰটো হোৱাটছএপ হওক বা ফেচবুক হওক বা কণ্টেক্টত ব্লক কৰি ৰাখিছে ব্লকটো খুলিব আৰু যেনেকৈ নহওক কিয় আপোনাক কণ্টেক্ট কৰিব চেষ্টা কৰিব কিছুমান কেছত দেখা গৈছে যেন আহি ঘৰ ওলাই যায়হি বা নিজে উভতি গুচি আহে ঘৰলৈ যদিহে তেনেকুৱা প্ৰব্লেম আপোনালোকৰ জীৱনত চলি আছে তেনেহ'লে আপোনালোকে এইখন তাবিজৰ সহায় ল'ব পাৰে আৰু এইখন তাবিজ চবতকৈ বেষ্ট তাবিজ হয় আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু সকলোখিনি বুজি পাইছে আৰু যেনেকৈ দিয়া আছে আপোনালোকে চেম টু চেম তেনেকৈ কৰিব লাগিব আৰু যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট বক্সত কমেণ্ট এটা লিখি দিয়ক মই 24 ঘণ্টাৰ ভিতৰত ৰিপ্লাই আপুনি পাই যাব হয় আৰু যদিহে কিবা কুৱেশ্যন আছে আপুনি মোক সুধিব পাৰে মাই কণ্টেক্ট নম্বৰ ইজ 6002895351 and my email ID is edwin@searchtop.com. Thank you.